Hello friends, welcome back to my YouTube channel. আৰু বৰ্তমান মই আছো এটা ব্ৰইলাৰ ফাৰ্ম যেহেতু দেখিছে আপোনালোকে আৰু লকডাউনৰ ফলত আমাৰ সমগ্ৰ অসমতে ধৰি যেহেতু ব্ৰইলাৰ খুব কম সস্তাত বিক্ৰী কৰা হৈছে বা কিছুমান জেগা শুনিছো কেতিয়াবা এনেও দি দিয়া হৈছে তো সেই সম্পৰ্কে এখন ব্ৰইলাৰ ফাৰ্মত আহিছো আৰু তাৰ কিছুমান তথ্য ল'ম যে ব্ৰইলাৰখিনি কিয় বা কিহৰ অসুবিধা তেওঁলোকে এনেই দি দিবলগীয়া হৈছে বা কম দামত বিক্ৰী কৰি দিবলগীয়া হৈছে তেওঁলোকৰ কিবা লছ বা কিবা তেওঁলোকৰ অসুবিধা হ'ল নেকি সেই সম্পৰ্কে আমি অকণমান অৱগত কৰাম আৰু দেখিছে এইফালে ব্ৰইলাৰ পূৰা আছে চৰি আছে পূৰা সৰু সৰু পোৱালি গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আমাৰ মাজত এজন আছে ব্ৰইলাৰ ফাৰ্মাৰ তেখেতৰ মুখৰ পৰা অলপমান কিছু তথ্য জানিম দাদা আপোনাৰ নামটো মোৰ নাম হৈছে ৰমেন তাঁতী মোৰ বন্ধু নিচিনাই হয় ঘৰৰ ওচৰৰে ক'তো দূৰলৈ যোৱা নাই আপোনালোকে নাভাবিব যে দূৰত গৈছোঁ মই আৰু কওকচোন ব্ৰইলাৰ ফাৰ্মৰ যিখিনি ফাৰ্মাৰসকল তেখেতসকলে যিহেতু লকডাউনৰ ফলত দেখিছোঁ বা আমি শুনিছোঁ যে ব্ৰইলাৰখিনি খুব কম দামতে দি দিয়া হৈছে বা কেতিয়াবা এনেও দি দিয়া দেখিছোঁ তো এনে ক্ষেত্ৰত মানে কিহৰ কাৰণে দি দিয়া হৈছে মানে যেতিয়া মহামাৰী ৰোগ কৰোণা আহি পৰিলে আমাৰ সমগ্ৰ দেশতেই তেতিয়া মানে কি চৰকাৰে ঘপককৈ লকডাউন ঘোষণা কৰিবলগীয়া হ'ল আৰু এইটো সমগ্ৰ ৰাজ্যৰ স্বাৰ্থৰকে চৰকাৰে কাম কৰিব ওলাইছে তাৰ কাৰণে আমি আদৰণি জনাই আমি লকডাউন মানি আছোঁ আৰু ইয়াৰ ফলত অসুবিধা হৈছে কাৰণ মানে কি দানা আহিবলগীয়া নহ'ল তাৰপিছত তেনেকৈ মানে কি বহুতো ফাৰ্মাৰে মানে এনেই ধৰিলা 100 টকা 3টা বা এনেই কিছুমানক দিছে তেনেকৈ মানে ব্ৰইলাৰবিলাক দি দিছে আৰু উপায়ো নাই এতিয়া কি এনেকৈ মানে কি 40 দিন পোহপাল দি পেলাই যদি তাৰ ভিতৰতে যদি মৰি যায় ফাৰ্মাৰবিলাকো অলপ দুখ পায় সাও পাবলগীয়া হয় সেইটো কাৰণে মানে কি ধৰি লওক মানুহে লৈ পেলাই ধৰি লওক ঘৰতে হওক ভাত চাত খুৱাই হ'লেও চাউল পাত খুৱাই হ'লেও সিহঁতক জিন্দা ৰাখিব বা সিহঁতে যেনেধৰণে ৰাখে আৰু তেনেকৈ আৰু ফাৰ্মাৰবিলাকে দি দিছিলে এতিয়া আৰু চৰকাৰে যেতিয়া অলপ হেৰি কৰিছে মাছ মাংস হেৰি কৰিছে তেতিয়া আৰু ব্ৰইলাৰৰ অলপ হেৰি হৈছে আৰু এতিয়া মানে দানা চানা আহিছে মানে আপোনাৰ মূল কথাটো হ'ল যে ব্ৰইলাৰখিনি মানে আপোনাৰ কম দামত বা এনেই দি দিয়া কাৰণটো হৈছে যিহেতু লকডাউন হৈ গ'ল সমগ্ৰ ভাৰততে যাৰ বাবে দানাখিনি মানে আহিবলৈ নাপালে আৰু সেইবাবে ইমান কিমান ব্ৰইলাৰ যিহেতু ব্ৰইলাৰ ফাৰ্মাৰসকলে তেখেতক সেই ব্ৰইলাৰখিনিক ধান চাউল দিবলৈ হয়তো ইমানখিনি ক্ষমতা নাথাকিব পাৰে আৰু সেই সমস্যাৰ ভুগি পেলাই তেখেতসকলে ব্ৰইলাৰখিনি এনেই মৰি যোৱাতকৈ বা এনেই লোকচান হৈ যোৱাতকৈ আমাৰ ৰাইজে খওক বুলিকৈ তেখেতসকলে কম দামতেই দি দিবলগীয়া বাধ্য পৰিলে হয় নাই তো বন্ধুসকল ব্ৰইলাৰখিনি কিয় আপোনাৰ ইমান সস্তাত দিয়া হৈছে সেই বিষয়ে আপোনাক অৱগত কৰালোঁ আৰু এই ব্ৰইলাৰ ফাৰ্মখন যিহেতু দেখিছে এই ব্ৰইলাৰ ফাৰ্মখন আপোনাৰ তৈয়াৰ কৰোঁতে কেনেকুৱা ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় বা কিমানমান টকাৰ প্ৰয়োজন সেই সম্পৰ্কে কিছুমান অলপমান তথ্য আমি ল'ম কওকচোন দাদা যিখন ব্ৰইলাৰ ফাৰ্মখন এখন প্ৰস্তুত কৰোঁতে এনেই কিমানমান টকাৰ প্ৰয়োজন হয় এইটো প্ৰায় 70,000 মান টকা দৰকাৰ হয় আৰু নিজৰ ঘৰত যদি বাঁহ থাকে আৰু মানুহ যদি থাকে তেতিয়া ইয়াতকৈ কম খৰচতে এই ফাৰ্মখন তৈয়াৰ কৰিব পৰা যায় কিন্তু মোৰ ফাৰ্মখন বনাওঁতে মানে প্ৰতিটোতে মানে মই টকা দিবলগীয়া হ'ল কাৰণ ইয়াত কাম কৰিবলগীয়া হাজিৰা মানুহ আনিবলগীয়া হ'ল তাৰপিছত বাঁহৰ পৰা আদি কৰি খেৰ তাৰ এইবিলাক কিনিবলগীয়া হ'ল মানে সকলো সামগ্ৰী কিনিবলগীয়া হ'ল সকলো প্ৰায় মানে 70,000 মান টকা খৰচ হ'ল তো বন্ধুসকল মানে গম পাইছে নিশ্চয় যে এনেকুৱা এটা ব্ৰইলাৰ ফাৰ্ম সাজিবলৈ বা তৈয়াৰ কৰিবলৈ প্ৰায় 70,000 মান টকা লাগে যদিহে আপোনাৰ ঘৰত বা নিজৰ মানুহ নালাগে বা আপোনাৰ বাৰীত বাঁহ পাতি নাই তেনেহ'লে যদি সকলোবোৰ বস্তু কিনিবলগীয়া হয় তেনেহ'লে আপোনাৰ প্ৰায় 70,000 মান টকা প্ৰয়োজন হ'ব আৰু আপুনি এই ব্ৰইলাৰ ফাৰ্মখনৰ পৰা আজিলৈকে কিবা উপাৰ্জন কৰিছেনে বা লাভালাভ হৈছেনে হৈছে ব্ৰইলাৰ ফাৰ্মখন যদি তৈয়াৰ কৰা হয় ইয়াত মানে ব্ৰইলাৰবিলাকক যদি টাইম দিয়া হয় তেতিয়া ব্ৰইলাৰে নিশ্চয় আপোনালোকক মানে আপোনালোকে যেনেকৈ টাইম দিয়ে তেনেকৈ আপোনালোকক পইচাও দিব আৰু ইয়াক টাইম দিবই লাগিব টাইম যদি নিদিয়ে ব্ৰইলাৰক যদি ভালকৈ নাচায় তেওঁ ব্ৰইলাৰে ৱেইট নিদিয়ে আৰু ব্ৰইলাৰে ৱেইট নিদিয়ে আপুনিও পইচা নাপায় তো তেনেকৈ ধৰা মই তেনেদৰে টাইম দিছিলোঁ টাইম দিয়া সঠিকে মোৰ এতিয়া পৰ্যন্ত মানে কি মূল উঠি মই লাভতে আছোঁ এতিয়া আৰু বৰ্তমানলৈকে এটা চলি আছে এতিয়া লকডাউনৰ কাৰণেহে এতিয়া দানা আহিব নোপোৱাৰ কাৰণেহে মোৰ ব্ৰইলাৰটো এতিয়া প্ৰায় আজি 36 দিন হ'ল ৱেইটটো অহা নাই 1 কেজি মান হৈছে কিন্তু এতিয়া পৰ্যন্ত 36 দিনলৈকে মোৰ ব্ৰইলাৰ মানে 2.4 কেজিলৈকে মানে 2.4লৈকে আহি যায় কেজি এতিয়া দানা নোহোৱাৰ গতিকে মানে যোনটো টাইমত দানা পাব লাগিছিলে সিহঁতৰ ৱেইট অহাৰ যিটো সময় সেইটো সময়তে দানা নাপালে তাৰ কাৰণে এইটো গতি হৈছে আৰু প্লাছ সিহঁতক ভেকচিন দিব লাগে ভেকচিন
এনেকৈ লকডাউন চলি থকাৰ কাৰণে ভেকচিনো দিব নোৱাৰিলোঁ। অঁ তাৰ কাৰণে মানে বহুতো ব্ৰইলাৰ এনেকৈ বেমাৰো পাইছে, 2-এটা ব্ৰইলাৰ মৰিছেও। অঁ হয়। আৰু ব্ৰইলাৰ এইখিনি আছে ব্ৰইলাৰ, এনেকুৱা ধৰণৰ ব্ৰইলাৰ মানে আপোনাৰ পোহপাল কৰিবলৈ মানে কেনেকুৱা ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয়, মানে বিশেষ তেনেকুৱা কিবা লাইটৰ ব্যৱস্থা বা তেনেকুৱা কিবা দানা দিয়া দেখিছোঁ মানে, কওকচোন অকণমান। ব্ৰইলাৰ মানে কি সিহঁতৰ খাদ্য যোগান ধৰিবৰ কাৰণে ধৰি লোৱা এইবিলাক ড্ৰিংকাৰ দিব লাগে, ফিডাৰ দিব লাগে। হয় হয়। ফিডাৰবিলাকত ধৰি লোৱা তোমাৰ দানা দিয়া হয়। ফিডাৰ কোনটো কয়? ফিডাৰ এইটো দানা দিয়াটো ফিডাৰ। এইটো বন্ধুসকল যিটো দেখিছে দানা দিয়া হয়, সেইটো দানা দিয়াটো ফিডাৰ। এইটো বন্ধুসকল যিগাল দেখিছে আপোনালোকে দানা খাই আছে, এইটো ফিডাৰ বুলি কয়। এনেকুৱা ফিডাৰৰ প্ৰয়োজন হয়। আৰু পানী খোৱাটো এইটো ড্ৰিংকাৰ আৰু বুলি কয়। এইটো ড্ৰিংকাৰ, এইটো দেখিছে এইটো পানী য'ত খাই ব্ৰইলাৰে, এইটো ড্ৰিংকাৰ বুলি কোৱা হয়। আৰু বিজুলীৰ কিবা লাইটৰ ব্যৱস্থা কৰিব লাগে। তোমাৰ লাইটটো থাকিবই, তাৰপিছত ইনভাৰ্টাৰৰ প্ৰয়োজন হয়, কাৰণ সিহঁতৰ পোহৰতে থকাৰ ব্যৱস্থা কৰিব লাগে। হয় হয়। আৰু প্লাছ এনেকৈ ড্ৰিংকাৰ এনেকৈ যদি সিহঁতক খোৱা ব্যৱস্থাটো হয়, এটা পানী আৰু এটা ধৰি লোৱা ড্ৰিংকাৰ আৰু এটা ফিডাৰ দিব লাগে, তেনেধৰণৰ দিব লাগে। মানে একেলগে দুটা দি দিব নালাগে। হয় হয়। ভাগকৈ এনেকৈ ধৰি লোৱা এটা পানী দিলে, এটা দানাৰ বাচন দিলে, হয় হয়। তেনেধৰণৰ দিব লাগে। মানে কিছুমান নীতি নিয়ম মানিব লাগিব আৰু মানি চলিব লাগিব। হয় হয়। তো আপোনাক এইখিনিতে আৰু কথা সুধোঁ যে আমাৰ অসমত যিহেতু বহুতো নিবনুৱা ব্যক্তি আছে, সেই নিবনুৱা ব্যক্তিসকলৰ সপক্ষে আপুনি এই ব্ৰইলাৰ ফাৰ্মৰ এনেধৰণৰ যি ব্যৱস্থা কৰিছে, তেখেতসকলেও যদি এনেধৰণৰ ব্ৰইলাৰ ফাৰ্ম যদি নিজে প্ৰস্তুত কৰে, তেখেতসকলে কিবা স্বাৱলম্বী হ'ব পাৰিবনে, বা আমাৰ অসমত এনেকুৱা ধৰণৰ নিবনুৱা সমস্যা কমিবনে? হয়। এতিয়া আমাৰ সমগ্ৰ অসমতে এনেধৰণৰ নিবনুৱা সমস্যা আছে। হয় হয়। আৰু এতিয়া বহুতো পঢ়ি শুনি এতিয়া ঘৰতে বহি থাকিবলগীয়া হৈছে। গ্ৰেজুৱেশ্যন কৰিয়ে হওক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে হওক, এনেধৰণৰ বহুতো নিবনুৱা সমস্যাত ভুগি আছে। তো এনেধৰণৰ যদি নিজৰ বাৰীত বা এনেধৰণৰ যদি মাটি পৰি আছে, তো এনেদৰে ধৰি লওক ফাৰ্মেই হওক বা এনেকৈ লোকেল কুকুৰাৰ ফাৰ্মেই হওক, হাঁহৰ ফাৰ্মেই হওক, যেনেধৰণৰ মানে তেওঁ কামটো কৰিব পাৰে, মানে এইটো বিষয়ে মই অৱগত অলপ আছোঁ, মই এইটো কৰিব পাৰিম, তেনেধৰণৰ যদি ভাবে, তেওঁ এনেধৰণৰ এটা ফাৰ্ম খুলি পেলাই তেওঁ নিজে নিয়োজিত হৈ পেলাই নিজকে স্বাৱলম্বী কৰিব পাৰিব। আৰু ইয়াত কাৰণে মানে আপোনাৰ হাবাথুৰি খাব নালাগে। আৰু সমগ্ৰ দেশতে এতিয়া মই দেখিবলৈ পাইছোঁ, প্ৰায় নিবনুৱাসকলে এতিয়া নিজে মানে উপাৰ্জনৰ বাট বাছি লৈছে। হয় আৰু এনেধৰণে হয়তো ফাৰ্মেই হওক হয় হয়। বা হাঁহ কুকুৰাৰ ফাৰ্মেই হওক, ছাগলীৰ ফাৰ্মেই হওক, গাহৰি ফাৰ্মেই হওক, হয় হয়। এনেধৰণৰ মানে যেনেধৰণে মানে উপাৰ্জন কৰিব পাৰে, ঠিক তেনেধৰণে বাট নিজে বাছি লৈছে। মানে ফাৰ্মৰ যোগেদি আপুনি ক'ব বিচাৰিছে যে এখন ফাৰ্মৰ যোগেদি মানে স্বাৱলম্বী হ'ব পাৰে আমাৰ যিসকল নিবনুৱা ব্যক্তিসকল। হয় হয়, পৰা যায়। হয় হয়। আৰু এনেধৰণৰ মই ভাবোঁ এনেধৰণে যদি কৰে, তো নিবনুৱা সমস্যাটো কম হ'ব, সমাধান হ'ব আমাৰ অসমত। হয়। মানে বন্ধুসকল, যে এখন ব্ৰইলাৰ ফাৰ্ম বা হাঁহৰ ফাৰ্মেই হওক বা কুকুৰা ফাৰ্মেই হওক, যিয়ে ফাৰ্ম হওক, যদি তৈয়াৰ কৰা হয়, যদি আপোনাৰ ঘৰত মাটি এনেই আছে, অলপমান পৰি আছে বা সৰহকৈ যদি আছে, তেনেহ'লে আপুনি এখন ব্ৰইলাৰ ফাৰ্ম প্ৰস্তুত কৰি পেলাই আপুনি স্বাৱলম্বী হ'ব পাৰে। এই সম্পৰ্কে আমাক দাদাই জনালে।